নমস্কাৰ মই ৰক্তিম দাস লগইন চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টো থ্ৰুদি তোমালোকক মই পৃথিৱীৰ এনেকুৱা এটা ডেঞ্জাৰাছ আইচলেণ্ডৰ বিষয়ে বৰ্ণনা কৰি ক'ম যিটো হৈছে স্নেক আইচলেণ্ড তো এই আইচলেণ্ডটো কিমান ডেঞ্জাৰাছ হ'ব পাৰে আপুনি শুনিলে আপোনাৰ লোম একেবাৰে থিয় হৈ যাব গতিকে এই আইচলেণ্ডটো কিয় স্নেক আইচলেণ্ড বুলি কোৱা হয় তোমালোকক মই সকলো সহজ সৰল ভাষাত তোমালোকক মই বৰ্ণনা কৰি দিম গতিকে ভিডিঅ'টো স্কিপ নকৰি লাষ্টলৈ চোৱা স্নেক আইচলেণ্ড হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডেঞ্জাৰাছ আইচলেণ্ড য'ত মানুহ এণ্ট্ৰি কৰিবলৈ একেবাৰে নিষিদ্ধ কৰি দিয়া হৈছে স্নেক আইচলেণ্ড ব্ৰাজিলৰ চাও পৌলোত অৱস্থিত স্নেক আইচলেণ্ডত গোল্ডেন পিট ৱাইপাৰ সাপৰ ৰাজত্ব চলে এই সাপক গোল্ডেন লজ হেড সাপ বুলিও জনা যায় এই আইচলেণ্ডত ইমানেই সাপ আছে যে এক বৰ্গত 5ডাল সাপ পোৱা যায় এই আইচলেণ্ডৰ সাপবোৰক পৃথিৱীৰ ভিতৰত আটাইতকৈ বিষাক্ত সাপৰ ভিতৰত জনা যায় এই সাপে কাটিলে 10-15 মিনিটৰ ভিতৰত মানুহৰ মৃত্যু হোৱাটো গ্যাৰাণ্টি এই আইচলেণ্ডৰ এৰিয়া 4,30,000 মিটাৰ এই আইচলেণ্ডটোত 20 লাখ গোল্ডেন পিট ৱাইপাৰ সাপ আছে তো যে ব্ৰাজিলিয়ান নেভিয়ে সাধাৰণ মানুহক ইয়াত এণ্ট্ৰি কৰিবলৈ নিদিয়ে কেৱল যিবিলাকে সাপৰ ওপৰত ৰিচাৰ্চ কৰি থাকে সেইবিলাককে ইয়াত এণ্ট্ৰি কৰিবলৈ দিয়া হয় ইয়াত মানুহ এণ্ট্ৰি কৰিব নিদিয়াৰ মূল কাৰণ হ'ল বহু বছৰ আগতে এই আইচলেণ্ডটোত এটা লাইট হাউচ আছিল লাইট হাউচটো চোৱা চিতা কৰাৰ বাবে ব্ৰাজিলিয়ান নেভিৰ এজন মানুহক থাকিবলৈ দিছিল তেওঁৰ পৰিয়ালো ইয়াত আছিল তেতিয়া এই আইচলেণ্ডটোত ইমান সাপ নাছিল কিন্তু এদিনাখন ৰাতি লাইট হাউচৰ যিকোনো সুৰংগ এটাৰ মাজেৰে বহুতো সাপ একেলগে সোমাই আহিছিল আৰু সেই পৰিয়ালটোৰ মাজত হুলস্থুলৰ পৰিৱেশ সৃষ্টি হয় আৰু তেওঁলোকে পাৰতে থৈ দিয়া বোটখনৰ ওচৰলৈ তেওঁলোকে দৌৰি যায় আৰু নেভিৰ মানুহে তেওঁলোকক খাদ্য দিবলৈ আহে তেতিয়া দেখা পায় যে বোটখনৰ ওচৰতে গোটেই সাপে কটাৰ ফলত গোটেই পৰিয়ালৰ মৃত্যু হয় এই ঘটনাটোৰ পিছৰে পৰা এই আইচলেণ্ডটোত একেবাৰে মানুহক এণ্ট্ৰি কৰিবলৈ দিয়া নহয় সেই লাইট হাউচটো এতিয়াও আছে কিন্তু তাত এতিয়া হাজাৰ হাজাৰ সাপে বসবাস কৰি আছে এই ভিডিঅ'টো ভাল লাগিছে তোমালোকে লাইক কৰা শ্বেয়াৰ কৰা আৰু সাবস্ক্ৰাইব কৰা কাৰণ মই ৰেগুলাৰ নতুন ইনফৰমেশ্যন ভিডিঅ' এই চেনেলটোত আপলোড কৰি থাকোঁ আৰু তোমালোকৰ কিবা প্ৰশ্ন থাকিলে তলত কমেণ্ট কৰি জনোৱা নমস্কাৰ